হেল্ল' বন্ধুসকল, আজি মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য হ'ল যে অসমৰ কিছুমান কথা লৈ যে প্ৰায় ছ'চিয়েল মিডিয়াত শুনি থকা যে আমাৰ কিছুদিন আগত যে মামীৰ কিবা সম্পত্তিৰ লিষ্ট এটা ওলাইছে। ওলোৱাৰ পিছতে কিছুদিন পিছত ধৰি লওক কি হৈ গ'ল, ধিঙৰ কাণ্ড আহি গ'ল। ধিঙৰ কিবা দৰ্শন কাণ্ড, সেইটোলৈ গোটেই অসমটো একদম পূৰা উত্তপ্ত হৈ গ'ল। সেইটো বহুদিন ছ'চিয়েল মিডিয়াত চলাৰ পিছত হঠাৎকৈ সেইটো মানে কি হৈ গ'ল, হাইড হৈ গ'ল। হোৱাৰ পিছত আহি গ'ল কি চুমি আৰু বিহালৰ কথা। 22 কোটি টকাৰ এটা কি হৈ গ'ল, এটা স্কেম কৰিলে কিবা কিবি। সেইটো গোটেই একদম তোলপাৰ কৰিলে ছ'চিয়েল মিডিয়াটো। সেইটো আমি খুব চাই থাকিলোঁ। চাৰিওপিনে মানে কমেণ্ট কৰিয়ে আছে। গুণেশ্বৰেও বোলে কিবা ডেইলি ভিডিঅ' দিয়ে আছে। চ' আমি চব চাই থাকিলোঁ। কিন্তু এতিয়া চুমি আৰু বিহালৰ কথাটো গ'ল, আকৌ বোলে মামীৰ কিবা সম্পত্তিৰ এটা লিষ্ট ওলোৱাৰ পিছত আকৌ কিয় আহি গ'ল, সোণাপুৰৰ উচ্ছেদ আহি গ'ল। এই সোণাপুৰৰ উচ্ছেদটো হ'ল এই মানুহখিনিক এনেকুৱা মানে যিটো অমানৱিক মানে এটা হাৰাশাস্তি কৰি আছে, সিহঁতক অলপো সময় দিয়া নাই। ক'ত যাব, কি কথা, এইখিনি কমচে কম দিব লাগিছিল। সিহঁতক কি কৰিলে, হাৰাশাস্তি কৰিলে, কেইজনক মানে গুলিয়াই মাৰিলে আৰু বহুত কিবা কিবি। চ' এইটো তল নপৰা, এতিয়াও পৰাই নাই। কিন্তু এতিয়া যোৱাকালিৰ পৰা আৰু এটা কথা শুনি আছোঁ যে এই ধিঙৰ যিটো তফাজ্জুল আছিল, সেই তফাজ্জুল বোলে আচল তফাজ্জুল নহয়, সেইটো বোলে কিবা বেলেগ তফাজ্জুলক মাৰি পেলালে। এতিয়া আমাৰ হাইকোৰ্টে কিবা ৰায় দিছে। চ' চবেই গমেই পাইছে, এইবিলাক মানে বাতৰিত ওলাইছে। কিন্তু এতিয়া কথাটো হ'ল যে সেই আচল তফাজ্জুল কোন নহ'লে, আৰু সেই যিটো তফাজ্জুলক মাৰিলে সেইটো কিবা কেনেকৈ মাৰিলে, কি কথা, এইবোৰ এতিয়া লাহে লাহে ওলাই আছে। এতিয়া নিউজত চাই আছোঁ। কিন্তু আৰু এটা অসমৰ এতিয়া পৰিস্থিতিৰ কথা চলি আছে যে এডিআৰিত ইমান মানে এটা সুৰক্ষা দিলে, ইমান মানে ইণ্টাৰনেট কাটি দিয়াৰ পিছতো কেনেকৈ মানে প্ৰশ্ন কাকত ফাদিল হৈ গ'ল, মানে ভাইৰেল হৈ গ'ল। এইটো খুব মানে এটা আশ্চৰ্যজনক কথা। কিন্তু আমিতো সৰু মানুহ, আমি কি ক'ম, এইবোৰ বিষয়লৈ কেতিয়াবা ভাবিলে মানে মোৰতো হেৰি হৈ যায়, ঘামি যায় আৰু কি ক'ম। যে অসমৰ দুদিন পিছে এটা কথা এইবোৰ ওলাই যায়। এইবোৰ কথা আমিতো এতিয়া উঠি অহা নৱপ্ৰজন্ম, এতিয়া আমি এইবোৰ বিষয় লৈ চিন্তা কৰিলে মানে অলপ মনটো কেতিয়া বেয়া হৈ যায় যে আমাৰ এই সোণৰ অসমখন চবেই আমি মিলা প্ৰীতিৰে শান্তিৰে থাকিব লাগিছিল। তাকে নকৰি দুদিন পিছে এটা মানে বাতৰি আহে, যিটো নেকি আমাৰ সকলোৰে গা মানে শিহৰাই দিয়ে। চ' এইবোৰ কথালৈ ভাবি আছোঁ আৰু। চ' আপোনালোকে ভাবিব, ইয়াৰ ওপৰত কি মন্তব্য কৰে জনাব। থেংক ইউ।